বস্তু দেখুৱাম মই চাব দেই তলত গ'লে কিন্তু মই মৃত্যু অনিবাৰ্য ইমান বহি লৈছোঁ মোৰ ঘূৰাই পৰি যাব তলত নহ'লে অঁ এইবিলাক চাওক এই পাহাৰীয়া পাণ গছ চাগে এইডাল পাণ বাৰে পাণ বুলি কয় হয়নে পাণ নে পাণ জাতীয় বস্তু পাণ চিয়'ৰ পাণ হয়ে পাণ এইটো মানে পাহাৰীয়া পাণ চাওক আপোনালোকে পাহাৰীয়া পাণ চিঙি আনিব মন মিউজিকটো ৰাখি অলপ মিউজিক লাগে অলপ মিউজিক এই সুন্দৰ পৰ্বতখনৰ অহাৰ কাৰণে আমি আচলতে ভূটান চৌকী বুলি এডোখৰ ঠাইত আহিছোঁ একদম ৰ'ব চাব দেই সেইফালে চাওক মেকুৰী আছে মেকুৰী আছে দেখা পাইছে আপোনালোকে যদি চাই আছে মেকুৰী আছে ধৰা পৰিছে নে গম পোৱা নাই বাৰু ইয়াতে আখত লাগি আছে ৰাস্তা ইয়াত দুটা উলি গৈছে ওপৰত যোৱা ৰাস্তা এইটো ৰাস্তা এইটো এটা এইটো বেছি ওখ বুলি গৈছে আমি বেছি ঔষধ যাওঁ নে এইটোত যাওঁ যাম চাব পাৰিম মোৰ বন্ধুৱে এইটো যাম বুলি কৈ আছে মোৰ অলপ সন্দেহ আছে মই পাৰিম নে নোৱাৰিম নোৱাৰিলে ওপৰৰ পৰা ঘূৰি আহিম বাৰু কথা নাই আমি ঔষধৰে হেৰি কৰিছোঁ এয়া চাওক ওখ ৰাস্তা এটি মজা নহ'ব আমি সেনেকৈ লৈ যাওঁ খোলা খোলা ভালুক নে কি দেখা পাইছোঁ এইটো ভালুক নে মানুহ এই ওপৰত নে কি শিল নহয় নাই আৰু একদম ওপৰত বা মোৰ কাৰণে সম্ভৱেই নহ'ব বাপৰে পাগল নেকি অসম্ভৱ ৰাস্তা এইটো মোৰ কাৰণে এই নহ'ব এই সম্ভৱ নহ'ব এয়া দেখিছে আমাৰ মোৰ লগৰজনে আমুন দিওঁচেন বোলে সি দক্ষিণ মেইন ভ্ৰমণ কৰিব ৰবাৰ্টস্কট সি বোলে ৰবাৰ্টস্কট বিৰাট দমত গৈছে কিন্তু ঘূৰি আহিব অস্থিৰ নে কিহৰ গৰু নে মানুহে গম নাপাওঁ মানুহৰে হ'ব পাৰে ভাই দম ফাটিল নেকি অলপ বাপৰে বা কি সৌন্দৰ্য এখন বাপৰে বা কি সুন্দৰ ঠাই এখন আচ্ছা সেইফালে চাওক পৰ্বতৰ তলত আৰু এখন মানে পৰ্বত মানে পাহাৰৰ তলত আৰু এখন পাহাৰ আপোনালোকে দেখিছে এনেকুৱা সুন্দৰ দৃশ্য আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম এই মোক এটা ফটো মাৰ সিফালৰ পৰা ফটোটো উঠি লওক 1 মিনিট পাইছ লাগে হৈছে আহিছে ইফালে গুড এয়া চাব তলৰ একদম গ'ল বুলি উৰি চাকে পাণ দেখা পাইছে পাহাৰৰ ওপৰত পাণ হিমালয় পৰ্বতৰ ওপৰত জংঘলত মানে অৰণ্যখনত পাণ দেখা পাইছোঁ আমি মানাহৰ আণ্ডাৰত পৰে ঠাইখিনি মানাহ অভয়াৰণ্যৰ আণ্ডাৰত আছে এইখিনি ঠাই এই মানে পাহাৰীয়া পাণ তামোল খোৱা মানে খাই থ'ব পাৰিব লাহে লাহে জৰি বান্ধি মানে কি মানাহে একদম তলৰ পৰা আহিছে কিন্তু বাপৰে বা আপোনালোকৰ অনুৰোধ এনেকুৱা ঠাইত আহিলে পানীৰ বটল পেলাই নথ'ব এইবিলাক পানীৰ বটল পেলোৱা ঠাই নহয় আচলতে প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ কথা আমি সদায় ভাবিব লাগে আচলতে এই আপোনালোক দেখুৱাইছোঁ এই পানীৰ বটল এইটো পানীৰ বটল সেইটো চাওক বিস্কুটৰ পেকেট আমি বেগত পাওঁ নিজৰ পকেটতো ভৰাই ল'ব পাৰোঁ
গৰুৰ গোবৰ নে বনৰীয়া ম'হৰ গোবৰ সেইটো সন্দেহজনক কথা হৈছে ৱাও নাইচ নাইচ ইয়াত মানে লতা আছে ডাঙৰ ডাঙৰ লতা পানী খাব পাৰিব ইয়াত তাত চাগে পানী ওলাব কাটি দিলে পাহাৰৰ পানী মই এটা টাৰ্ণিং যোৱাৰ কাৰণে চেষ্টা কৰিম ভৰি নচলা হৈছে মোৰ ইয়াতে খৰি কাটিলি যায় এইখিনি কাটি মানুহে খৰি নাই আৰু আগত নিচিনা নাই নাই নতুন গছ কাটিব আনিব আৰে বনাইছি কাইটো আচলতে মানুহে বনাইছি পাহাৰত আহিলে দেহৰ শক্তিতকৈ মনৰ শক্তিটো বেছি প্ৰয়োজন মই বুজি পাইছোঁ দেহৰ শক্তিতকৈ মনৰ শক্তি বেছি মানুহৰ তো শব্দ এটা শুনা নাই আমি দেখা নাই আৰু হৈ হাল্লা একোৱেই নাই আৰু পানীৰ বটল দেখা পাইছোঁ চবতে পানীৰ বটল পেলাইছে তাত ৰেষ্ট ল'ব লাগিব অলপ প্ৰথমে 100 ফুটমান আহিলোঁ ওপৰত খানা হৈছিলে দে এই পানীৰ বটল উফ লিখা লাগব ইয়াত পাহাৰটো মানুহে দুখিত কৰিব ধৰণে দুখিত কৰিব না কিন্তু পানীৰ বটল দিছে ওৱান টাইম গিলাচ প্ৰকৃতিৰ প্ৰতি কিমান সচেতন এই যুৱকজন পানী খাব লাগিব একগোট তুমি একগোট খোৱা পানী পানী বটল কিন্তু একোটে খোৱা হ'ব অতিকে বেছি খোৱা নহ'ব নহয় কেছটো কি জানা পানীৰ বটল আনবা এনেকুৱা পানীৰ বটল আনোচোন সকলোৱে আমি ছাপৰ্ট কৰিম এইটো ঘৰত লৈ যাব পাৰিম এসোপা খাওক এসোপাৰ কাৰণে কিন্তু চাওক চাওক ৰাইজে চাই আছে চাওক গাদ্দাৰ কৰে নেকি চাওঁ আমি সি পানী বটল কিয় আনব নোৱাৰে নিজে সি পানী বটল কিয় আনব নালাগে প্ৰত্যেকজন মানুহে লগত এটা পানী বটল ৰাখিব লাগে কিন্তু ওৱান টাইম নহয় অলপ এনেকুৱা দামী আৰু ওৱান টাইম খালে বহুত বেয়াও প্লাষ্টিকৰ বটলত কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে বুলি ইতিমধ্যে বিজ্ঞানে কৈছে আমি পঢ়িবলৈ পাইছোঁ গতিকে ওৱান টাইমত দুবাৰ পানী ভৰাব নালাগে এনেকুৱা বটল আনিলে অন্তত কিমানমান কিন্তু এবাৰতকৈ বেছি পাৰে মই কিমানবাৰ পাৰে নাজানো চেল্ফি ৰাজা চেল্ফিটো বেয়া হৈছে চেল্ফি ৰাজা উফ উফ নাচাই পজিশ্যন ভাই চাওঁ হাৰ্টবিট চাই লওঁ মই মাজতে এইখিনি সময়তে হাৰ্টবিট চাই আছোঁ এতিয়া আপোনালোকে দেখিব এশ 18 118 ৰেষ্ট ল'লে কমিব এইবাৰ কমিছে অলপ 107 হৈছে এইবাৰ অক্সিজেন ঠিকে আছে ভাগৰ লাগিছে কাৰণে হাৰ্টবিটটো বাঢ়ি আছে নাকটো খোজাইছে এটা গান উৎসৱ দেখোন দুইজনে সেইটা বাদ দিয়া এটা আমি দুয়োজনে গান গাই দুয়োটা গান গাম যালে শুনিব দুয়োটাই গান গাওঁ ভাগৰ লাগিছে ভাগৰ লাগিলে গান গাম আমি কোনটো গান গাম আমি এটা মনত পৰে নাই কিশোৰ কুমাৰৰ মানে ই ভাল গান গায় এটা খুবেই ভাল গান গায় কিশোৰ কুমাৰৰ এটা গান খুব ভাল গায় এটা নহয় হস্তে হস্তে ৰনা চিকো ৰেডি 1 2 3 আপোনালোকে উপভোগ কৰক হিমালয় পৰ্বতৰ ওপৰত এটি সুন্দৰ গান বন্ধু ৰজত কমলৰ কণ্ঠ হস্তে হস্তে ৰনা চিকো रोते 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 हंसना सीखो हंसते हंसते रोना जितनी सारी रामोए नारा ला 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 हंसते रोते हंसना सीखो हंसते हंसते रोना কিশোৰ কুমাৰৰ গানটো শেষ হ'ল এতিয়া আমি এটি সুন্দৰ গান গাম আন এটি সুন্দৰ গান গাম হিমালয় পৰ্বতৰ ওপৰত পুনৰ এটি সুন্দৰ গানেৰে আমি দিওঁ সুৰকাৰ এইকাৰণে কৈছোঁ আমাৰ সুৰটো সলনি হ'বতো মোৰ যিন গানৰ সুৰটো সলনি হ'ব গতিকে সুৰকাৰ সেই গান এটা গাইহে যাম 3টা আৰু বেলেগত যাম এটা গান গাই যাম মানে ঠিক পৰ্বতৰ মানে পৰ্বতৰ কঁকালত এখন হোটেল আছে কঁকালত অসমীয়া এটা আমি গাম দুয়োটাই সহজ গান পৰ্বতৰ ঢেকীয়া ঢেকীয়া নহয় নহয় ক্লাছিকেল গাম একদম ক্লাছিকেল মানে কি পুৰণা গান এটা গাম আমি কি যে দিনৰ পোহৰ ৰংগমীয়া ভাল মানুহৰ কিনো
ৰাতিৰ আন্ধাৰ গম গমিয়া চোৰ মাতালৰ ৰং ৰাতি কলা হাবি কলা কলা গমা তাতো কুয়ো কলা জাৰণি নিশাৰ ধম মই মদাহি থাকো হাঁহি নাই মোৰ আমাৰ ৰং নাই আকৌ আমাৰ ৰং নাই আমাৰ একদম অৰিজিন কালাৰৰ মানুহ আমি মানে চেভ কৰিব লাগিব ঔ গছ চাওক ঔ গছত অলপ বোলে ভালুগড়ৰ হাতী আহে এইটো ডাঙৰ কথা হৈছে যাব লাগিব আমি আৰু আছে বহুত ওপৰত আমাৰ গোটেই শৃংগটো বগাবৰ ইচ্ছা আছিল আচলতে শৃংগৰ ওপৰত এটা সুন্দৰ মন্দিৰ আছে বুলি শুনিছোঁ আমি আপোনালোকে আহিব পাৰে যদি আপোনালোকে মোতকৈ অলপ বেছি শক্তিশালী হয় এই মোতকৈ শক্তিশালী হ'ব লাগিব না অলপ ময়ে শক্তিশালীয়ে মোতকৈ যদি অলপ বেছি শক্তিশালী হয় তেনেহ'লে আপোনালোকে ধুনীয়াকৈ হেৰিত যাব পাৰিব কি কয় মন্দিৰ যদি আছে চাব পাৰিব তাৰ এটা মানে সুন্দৰ চৰাই আছে মন্দিৰখনৰ মতে ডাঙৰ মাছ বোলে ধৰিব পাৰে তলৰ মানুহে কৈছে সঁচা নাই গম নাপাওঁ আমাৰ বিশ্বাস হোৱা নাই পৰ্বতৰ মাছ আমাৰ বিশ্বাস হোৱা নাই গছবিলাক ধুনীয়া কাঞ্চন গছ নেকি এইডাল কাঞ্চন ফুলৰ অলপ পাইছিলোঁ আৰু খোৱা লোৱা আনি দে আৰু উঠিম নেকি অলপ আৰে এটা বাক চাওঁ নেকি অলপ আৰু এটা বাক চেষ্টা কৰিম আমি আৰু চেষ্টা কৰিম আমি ইয়াক মই লৈ আহিছোঁ ইয়াৰ ঘৰ মানে লোকেল হয় কিন্তু নাজানে মই লোকেল নহয় যদিও মই বহুত কথা জানো তাক মই জবৰদস্তিকৈ লৈ আহিছোঁ কি নাহে কৈছে ধুনীয়া ছোৱালী আছে পাহাৰৰ ছোৱালী পাহাৰীয়া ছোৱালী তাৰমানে সেই তেনেকৈ অকল লাগিলে আহি গৈছে এই ছোৱালী পাগল অলপ তাৰমানে সি ময়ো পাগল মতকৈ লাগি আছোঁ পাগল এনে কৈছোঁ ধেমালি কৰি আছোঁ ৰাইজ বেয়া নাপাব কাটি যা বাপৰে চিধাকৈ নাযায় কাটি যায় এনেকৈ কাটি যায় বৰষুণ কাৰণে পিছলিছে কাটি যাব পাৰি সেই এইবিলাক কি কৰি যাব লাগে আৰাম পাবি সেইকাৰণে আহিছে নেকি বোধ হয় কিমান ওখ থিয় ৰাস্তা আচলতে আমি অহাৰ কাৰণে আকৌ হেৰি নকৰোঁ এই পিছলি পৰিলোঁ মই এই চাওক চেণ্ডেলটো নানিব পিছলি পৰিলোঁ মই মানুহ মাত শুনি আছোঁ ওপৰতকৈ মানুহ নেকি নে চৰাই মাত বেলেগ একো ভয় নাই আচলতে এই বনৰীয়া যোনটো ভয় লাগে পটকৈ হাতী তাতী যদি ওলাই আহে কি কৰিম কি নকৰিম সেইটো এটা অলপ ভয়ানক কাৰবাৰৰ কথা বাঘ আহিলে বাৰু শিল চিল আছে যুদ্ধ কৰিম বেছি ভয় নালাগে ওপৰত গৈছে হিমালয়ৰ ল'ৰা হিমালয় পুত্ৰ হিমালয় পুত্ৰ পৱন পুত্ৰ পৱন পুত্ৰ ৰৈ আছে ওপৰত চাওক ওপৰ ফালে সুন্দৰ গছ গছনি হা মই কৰি আছোঁ কৰাই নহয় মই নেতাসকলক পাহাৰৰ কথা কৈও আছোঁ বুজাই আছোঁ সেইডাল আমি চূণ বোমা বুলি কওঁ আমাৰ ফালে এই বাঁহৰ আমি বন্দুক বনাওঁ বাঁহৰ বিজুলী বাঁহৰ ইয়াৰ হালধীয়া গুটিটো পাৰিম নেকি আৰু পাৰিব এই গোটলৈকে পাৰিব ওপৰত কিবা এটা শব্দ শুনি আছোঁ কিন্তু ভমৰা দেখোন পাহাৰীয়া ভমৰা ভাই এই লৈ যাব লাগিব পাহাৰীয়া ভমৰা পালোঁ সেই আছে না সেয়া ভমৰা গছ ওপৰত চাওক পাহাৰীয়া ভমৰা কোনে ৰোৱা নাই প্ৰকৃতিৰ ওপৰত হৈছে ভমৰা কোনোতো ৰোৱা নাই না নিজে হোৱা ভমৰা হাৰ্টবিট কিমান আছে বৰ্তমান নাই এনেই কৈছোঁ অনুমান
80 মান হৈছে না এইবাৰ 80 মান হ'ব পাৰে 76 এনেকৈ তাৰ 100 যোৱাই নাই 100 যোৱা নাই মই 126 খাই চাব পাৰি সেই লোকেল সি আছে কথা তাৰ অভ্যাস আছে থৈ দিওঁ পৱন পুত্ৰ সি থৈ লওঁ হনুমান এই ধুব নালাগে তাতে খাম তলত 3টা লৈছোঁ তাতে খাম পানী শেষ কৰিব নালাগে পানী নতুন পোকে কৰা ইয়াতে দেখোন ভিক্স আছে আৰু ভিক্স চকলেট পানী পুলি ন গানটো কি আছিল গানটো সেই গানটো জংগল লাভাৰ গান যে চব মানে একদম বাঘ ভালুক যি দাউৰি আহে পাহাৰৰ কথা আপোনাৰ নালাগে হিন্দী বুলিতো ৰক্ষা কৰিব লাগে হয় ঠিক কথা কৈছা আৰু শব্দটো শুনি ভালুক চলক খেদি আহিব পাৰে আমাৰ ভালুক চলকে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব চাউন পাই ভালুক চল সেই জেগাটো নাই পাইছোঁ কেনেকৈ পাইছা খালী আছে সমান যেন লাগছে সেই 1 কিলোমিটাৰ মানে আহিলে কিজানি